হে দোস্ত ৱেলকাম দিগম্বৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই আছোঁ বৰ্তমান গুৱাহাটীত। এইখন হৈছে গুৱাহাটীতে আছোঁ বৰ্তমান। আৰু গুৱাহাটীখনত একদম ভাল লাগিছে, গুৱাহাটীখনত ভাল লাগে থাকি। আৰু একদম আছোঁ, যিহেতু মই গুৱাহাটীতে আছোঁ, থাকিও ভাল লাগে। আৰু বৰ্তমান বিহু চলি আছে। বিহু চলি থকাতে মাজতে আৰু এটা বেয়া লাগিছে, আৰু আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। সেয়া হ'ল জুবিন দা। আমাৰ সকলোৱে অসমৰ জুবিন দাই নাই, শুধু জুবিন দা নাই বুলিও ভবা নাই, আছে, সকলোৰে মাজত আছে, থাকিব, সদায় থাকিব। আৰু য'ত নাহৰৰ গাছ আছে তাত থাকিবতো। আৰু আমাৰ মাজতো আছে জয় জুবিন দা। আৰু জুবিন দাক কেতিয়াও পাৰিব নোৱাৰোঁ। জয় জুবিন দা। আমাৰ কাৰণে বহুত কৰি থৈ গৈছিল জুবিন দাই। গীত গাইছিল, বহুত অনুষ্ঠানত আমি দেখা পাইছোঁ জুবিন দাক তেনেকুৱাকৈ গীত পৰিৱেশন কৰে। বহুত ভাল লাগে জুবিন দাক। আৰু জুবিন দাক প্ৰাৰ্থনা কৰিছোঁ যাতে জুবিন দাই ন্যায় পায়। সেইকাৰণে বহুত কামনা কৰিছোঁ আৰু আশীৰ্বাদ কৰিছোঁ ভগৱানক যাতে জুবিন দা। বৰ্তমান আছোঁ গুৱাহাটীত, আৰু এতিয়া মই যাম বৰ্তমান চিৰিয়াখানা চাব। চিৰিয়াখানা দেখি আহোঁ ব'লক। ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাই, সেইকাৰণে এইখন গুৱাহাটী চাই লওক মজাকৈ। মই আছোঁ বৰ্তমান লিফ্টত। এইখন হৈছে লিফ্টত উঠিছোঁ মই। 1 নম্বৰত নামিম এতিয়া, তলত যাই আছোঁ একদম। চাই লওক আপোনালোকে কণ্টিনিউকৈ পঢ়ক, কণ্টিনিউকৈ একদম শেষ হৈ যায়, মজা পাব। এইখন টিকেট কাটি ল'লোঁ। এইখন টিকেটৰ দাম 33 লৈছে। একদম এইফালে আছে কি মজা চাই লওক একদম। দোস্ত এইটোতে কি খেলা খেলি আছে চাওকচোন। একদম ভালুককেইটা কি খেলা খেলি আছে চাওক আপোনালোকে। বনাই আছে এইফালে, একদম এইফালে বনাই আছে। আৰু লগতে এইবিলাক বঢ়িয়া লাগিছে। আৰু কেইদিনমান পিছত ভাল লগা হ'ব ইয়াতে, চিৰিয়াখানাখন ভাল লগা হ'ব ইয়াতে। আৰু এই চাওক আৰু বৰ্তমান কিবা এটা ভাল লাগিছে আজি দোস্ত। আৰু দোস্ত বৰ্তমান আৰু চাই আছোঁ। আৰু সকলোতে আমাৰ ঘৰতো তাতে আমাৰ নলবাৰীতো একদম বান্দৰ চান্দৰ থাকেই। সেইটো বান্দৰৰ কাৰণে আনা, যিহেতু বাঘ আছে, হাতী আছে। হাতীটো আমাৰ জেগাতো আছে হাতী, আৰু বাঘ চাই আছোঁ দিয়ক। আৰু বাঘ আছে বোলে, ইয়াতে বাঘ আছে। আগতেও আহি গৈছোঁ মই, একবাৰ আহি গৈছোঁ ভিডিঅ'ত, একবাৰ দেখিছে। আৰু যোনে চোৱা নাই চাই থাকিব, এই ভিডিঅ'টোতে দেখাব পাৰোঁ সম্পূৰ্ণকৈ। এই দোস্ত এইটো হৈছে বান্দৰ। এই বান্দৰটো চাওক আপোনালোকে। আৰু বৰ্তমান আপোনালোকক দেখাই আছোঁ, একদম চাই থাকক আপোনালোকে কণ্টিনিউ শেষ কৰিলে। আৰু বহুত বস্তু দেখাবলৈ আছে, আৰু আধা আধি নাই, আধা আধি বাহিৰত নিছে। আৰু বহুত বস্তুবিলাক বনাই আছে, একদম চাই থাকক। আৰু দোস্ত বৰ্তমান মই উঠি যাই আছোঁ, এইফালে ওপৰত উঠি যাই আছোঁ। আৰু এইফালে আছে কি মজাকৈ একদম নাজাৰাটো চাই লওক না দোস্ত, নাজাৰাটো চাই লওক একদম কি মজা লাগিছে। একদম কিবা এটা ভাল লাগিছে। আজি চিৰিয়াখানাত আহিছোঁ, একবাৰ আহি গৈছোঁ চিৰিয়াখানাত। আৰু বৰ্তমান চিৰিয়াখানাত আৰু দোস্ত আৰু বহুত ডেভেলপ কৰি আছে না গুৱাহাটী চিৰিয়াখানা। যি মজা লাগে তাতকৈ 2 গুণে ইয়াতে মজা লাগে আপোনালোকে। আৰু বহুত চাই আছোঁ, বহুত বস্তু আছে। বস্তু মানে বহুত বেছি বস্তু নাই, আৰু আনি আছে আৰু বনাই আছে। আৰু এইবিলাক দেখিছে আপোনালোকে, আৰু এইবিলাক কি বঢ়িয়াকৈ বনাইছে চাওকচোন। আচৰিত দিছোঁ দিয়ক, এইবিলাক কি বনাইছে একদম। এইখনে হৈছে চিৰিয়াখানা দোস্ত। আৰু মই বৰ্তমান যাই আছোঁ বাঘ চাবলৈ। বাঘ দেখাওঁতে আকৌ ইয়াতে উঠি যাই আছোঁ বৰ্তমান। আৰু চিৰিয়াখানাততো বাঘ চাবলৈ আহিছোঁ, বাঘ মেইন, কিন্তু বাঘটো চাম আজি। বাঘ চাম, বাঘ আমাৰ তাতে বাঘ নলয়, কিন্তু হাতীও লয়, তাৰপিছত হেৰিও কিন্তু গড় আছে, বাঘ আছে। একদম চাই আছোঁ মজাকৈ। আৰু বৰ্তমান এইফালে আছে কি মানুহ বহুত মানুহ হৈছে বিহুৰ কাৰণে। বিহুত বন্ধ পাইছে না, বিহুৰ কাৰণে হৈছে মানুহ। একদম চাই থাকক আপোনালোকে একদম শেষলৈ। আৰু বৰ্তমান সেইফালে উঠি আহিলোঁ মই, এইফালেদি উঠি আহিলোঁ, মোৰ পিছফালৰ পৰা উঠি আহিলোঁ। একদম চাই থাকক, মজা হ'ব একদম। বাঘটো দেখি আহিছোঁ দোস্ত, এইটোৱে হৈছে বাঘ। চাই লওক 2টা বাঘ আছে ইয়াতে। চিৰিয়াখানা, গুৱাহাটী চিৰিয়াখানাত বাঘ, এই 2টা বাঘ আছে, এই 2টা আছে বাঘ। চাই থাকক আপোনালোকে কণ্টিনিউকৈ শেষক গেলিন। আৰু বাঘটোক ভয় লাগি গৈছে কাষক গেলিন, কিন্তু আহিব নোৱাৰে। গুণা মেৰিয়া হৈছে, গুণাৰ বেৰা আছে, সেইকাৰণে আহিব নোৱাৰে। কিন্তু ভয় লাগি যাব দিয়ক আহিলে। কিন্তু এইফালে হৈছে ভালুকটো, আপোনালোকে চাই থাকক আপোনালোকে। আৰু ভালুকটো চাই লওক একবাৰ, জুম কৰাই দিছোঁ। এইটো ভালুক মোৰ একদম দেখিছে একদম
এইটো হৈছে ভালুক ক'ৰ ওপৰত উঠি আছে চাওকচোন ভালুকটো এইটো ভালুক মই আপোনালোকক আঙুলিটো দেখাই দিছোঁ এইটো ভালুক দেখিছেনে আপোনালোকে একদম শেষলৈ চাই একদম এইটো ভালুক আৰু দোস্ত বৰ্তমান এইটো আছে ঘৰ একদম এই ঘৰটোত আছে চৰাই তৰাই থাকে ইয়াতে আৰু বৰ্তমান চাই লওক এইটোত চৰাই থাকে বোধহয় চৰাই এইবিলাক চৰাইৰ কাৰণে ঘৰটো বনাই দিছে আৰু একদম এই নাজাৰাটো চাই লওক কি মজা লাগিছে নাজাৰাটো চাই লওক বহুত ভাল লাগিছে নাজাৰাটো চাই একদম দোস্ত এইটো হৈছে সিংহটো চাই লওক একদম একদম এটাই আছে আৰু বেছি নাই সিংহ এটাই আছে বৰ্তমান চাই থাকক আপোনালোকক কণ্টিনিউকৈ শেষক গ'লে মজা পাব একদম এইটো হৈছে সিংহ দোস্ত এইফালে আছে বগা হৰিণীয়া আছে এইফালে চাওকচোন আপোনালোকে কণ্টিনিউকৈ শেষক গ'লে চাই থাকক বগা হৰিণীয়া চাওক কি মজা লাগিছে একদম ভাল দোস্ত বৰ্তমান এইবিলাক দেখিছে যি এইবিলাক বনাই আছে আৰু চিৰিয়াখানাখন বনাই আছে এইবিলাক আৰু বস্তুবিলাক চাই লওক আৰু চিৰিয়াখান কি মজাকৈ চিৰিয়াখানাখন বনাই আছে দুদিনমান পিছত দেখা পাব কি মজাকৈ জীৱ জন্তু বাঘ ঘৰিয়াল পানী দি থাকে আৰু বৰ্তমান একদম এই বাঘ চাঘ ডাঙৰ বাঘগিলা আনিব তাৰপিছত এই হাতীবিলাক আনিব ইয়াতে একদম বনাই আছে চিৰিয়াখানাখন কিন্তু ভাল কৰিব ইয়াতে চিৰিয়াখানাখন একদম বহুত ভাল লাগিছে এই গছ গছনিখন দি আছে কি মজাকৈ আপোনালোকে একদম চাই থাকক আৰু একদম বনাই আছে কি মজা লাগিব এইবিলাক তাৰমানে ভাঙি দিছে চব এইবিলাকত কি বঢ়িয়াকৈ আছিল বাঘগিলা আছিল কিন্তু হাতীবিলাক আছিল একদম বনাই আছে একদম যাই আছোঁ এতিয়া দুদিনমান পিছত ভাল লগা হ'ব কিন্তু দুদিনমান পিছত ভাল লগা হ'ব এতিয়া কিছু ভাঙিছে এইবিলাক ভাঙি থৈ দিছে ইয়াতে একদম কি মজাকৈ একদম আৰু বৰ্তমান ভিডিঅ'টো কেনে পালে যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক 2 বছৰ এটি ইউটিউবটো চেনেলটো খুলিছোঁ আৰু 2 বছৰ হৈ গ'ল ইউটিউব চেনেলটো খুলিব কিন্তু ছাবস্ক্ৰাইবাৰ গেলা পৰা নাই বহাগ বিহু আপোনালোকক শুভেচ্ছা দিছোঁ বহাগ বিহুৰ শুভেচ্ছা দিলোঁ আৰু বাই বাই আজিলৈ বাই বাই আৰু মই এতিয়া চিৰিয়াখানাৰ পৰা আহি পালোঁ এইটো ৰুমটো এইখন হৈছে গুৱাহাটীৰ এই তাৰ পৰা আহি পালোঁ একদম মই এইটো যি দেখাই দিছোঁ এই পাহাৰখনৰ কাষৰ পৰা একদম এইটো গলি দি আহি এনেকৈ আহিছোঁ এনেকৈ আহি এনেকৈ পাইছোঁ এইটো বিল্ডিঙৰ কাষেদি পাইছোঁ একদম আজিলৈ বাই বাই যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক নেক্সট ভিডিঅ' আহিছে ক'ত যাই আছোঁ নেক্সট ভিডিঅ'ত গম পাব আজিলৈ বাই বাই ধামাকা ভিডিঅ' আহিছে নেক্সট ভিডিঅ'ত বাই বাই